বন্ধুসকল, আপোনালোকৰ মৰমৰ আৰ্যসকল, আহিলোঁ আজি অলপ হৃদয়ৰ কথা লৈ। এই দিনৰ গৰম একেবাৰে সহনীয় নহয়। বাহিৰত কাম কৰোঁতে ঘামৰ ধাৰাই ভিজাই পেলায়। সূৰ্যৰ তাপে শৰীৰ ক্লান্ত কৰি তোলে। কিন্তু বন্ধুসকল, জানেনে, এই কষ্টবোৰো মোৰ বাবে মধুৰ লাগে, কাৰণ মোৰ ঘৰৰ পৰা এটা মিঠা শক্তি সদায় মনত বাজি থাকে। যেতিয়া মই গৰমৰ মাজত কাম কৰোঁ, মোৰ চকুত সপোন ভাহে। মোৰ পত্নীৰ হাঁহি, মোৰ পৰিয়ালৰ হাঁহি, মোৰ সন্তানৰ আনন্দ। সেই হাঁহিয়েই মোৰ ক্লান্তি মচি দিয়ে। সেই প্ৰেমেই মোক সকলো কঠিন সময়ত আগুৱাই নিয়ে। মোৰ জীৱনৰ সকলো ঘাম, সকলো পৰিশ্ৰম তেওঁলোকৰ সুখৰ বাবে। আৰু বন্ধুসকল, বিশ্বাস কৰক, গৰমত যিমানেই দগ্ধ গনি পৰে, হৃদয়ত থকা এই প্ৰেমে মোক শীতল কৰি তোলে। এই গৰম সহনীয় হৈ যায় যেতিয়া জানো মোৰ পৰিয়াল মোৰ অপেক্ষাত ৰয়।